Hey viewers, good morning and namaskar and welcome back to my YouTube channel. So বহুত দিন পিছত আজি আহিলো আপোনালোকৰ ওচৰলৈ. So আজি মই গোটেই দিনটো কি কৰো নকৰো আপোনালোকক দেখাই আছো। মোৰ লগত ভিডিওটোৰ সৈতে জড়িত থাকিব আপোনালোকে আৰু ভিডিওটো স্কিপ নকৰাকৈ শেষলৈ চাই যাব। এতিয়া ভিডিওটো আৰম্ভ কৰো আহক। So guys, ৰাতিপুৱা টোপনিৰ পৰা উঠি কেনে দাঁত ব্ৰাছ কৰিলো, ৰাতিপুৱাৰ চাহ খালো, এতিয়া সময় হৈছে ব্ৰেকফাষ্ট কৰিম। সো আজি কিহেৰে ব্ৰেকফাষ্ট কৰোঁ সো আপোনালোকক দেখাই আছোঁ আৰু আজি গোটেই দিনটো মই কি কৰোঁ সেই সকলোবিলাক দেখাই আছোঁ আপোনালোকক। সো আজি সম্পূৰ্ণ ভিডিওটো আপোনালোকে শেষলৈ সম্পূৰ্ণভাৱে ভিডিওটো চাব। সো আহক এতিয়া ব্ৰেকফাষ্টত কি বনাইছে চাওঁ। গাইজ আপোনালোকক মই এটা বস্তু দেখাই আছোঁ, মানে কালি ৰাতি বনাইছিলোঁ, ভিডিঅ' বনাবলৈ পাহৰি গৈছোঁ। চ' দেখাই আছোঁ বস্তুটো। আপোনালোকে ভাবি আছে যে কি বস্তু চ' দেখাই আছোঁ বস্তুটো। এইটোৱে হৈছে বস্তুটো, এইটো হৈছে পেৰা। সেই যে বজাৰত যে পায় পেৰা, চ' খাবলৈ মন গৈছিল সেইকাৰণে বনাই দিলোঁ। 46টো বনাইছিলোঁ মই, কালি ৰাতি খাইছিলোঁ, বাকীকেইটা এইকেইটা এটা লৈছোঁ মই, খাওঁ এতিয়া। খাই আকৌ এবাৰ টেষ্ট কৰোঁ। যদি ৰেচিপিটো লাগে মোক কমেণ্ট কৰি জনাব, মই ৰেচিপিটো দি দিম। বহুত সোৱাদিষ্ট একদম। চ' গাইজ মাক বোলে কিবা কাপোৰ লাগে, বাহিৰত ঢোকা দিয়া আছে, মই কাপোৰখিনি লৈ আহোঁ, তাৰপিছত মাক দিওঁ। চ' বাহিৰত আহিছোঁ। এতিয়া যাই আছোঁ, মাক দিব লাগিব কাপোৰটো। দিলোঁ। এতিয়া গাইজ এতিয়া কৰিম ব্ৰেকফাষ্ট কৰিবি। ভাত দি আছোঁ ৰ'বা, দালি দি আছোঁ। আপোনালোকে নাভাবিব যে খালী ভাত নহয়, আৰু কিবা আছে। আলু পিটিকা। এতিয়াও পিটিকা হোৱা নাই, আলু আছে, নিজে কৰিব লাগিব। পিটিকা কৰি নিজে বনাই খাব। কচু পিটিকা। মাছ আছে, পিছত খাম। দুপৰীয়া মাছ খাম, মাছেৰে ভাত। চ' গাইজ আজিকালি মানে আমি চবে ভাতে খাওঁ, ব্ৰেকফাষ্টত ভাত খাওঁ। এইটো কালিৰ পৰা ষ্টাৰ্ট কৰিছোঁ, ব্ৰেকফাষ্টত ভাত খাওঁ আৰু দুপৰীয়াও ভাত, ৰাতিও ভাত। চ' খাম এতিয়া। আগত ভাতটো ধুই লওঁ। এইটো কি লওঁ, কি খাবলৈ ভাল লাগে, কি মানে প্ৰিয় হয়। আগত মই সৰু থাকোঁতে ভাতৰ লগত ঘি একবাৰে 3-4 চামুচ মাৰি দিছিলোঁ। এতিয়া ল'ম নিমখ। ইয়াতেও দি দিছোঁ। লওঁ এতিয়া হৈ যাব সেইখিনি, কাৰণ দাইলত দিয়া আলু এইটো নিমখ থাকে, অকণমান ল'ব লাগে, বেছি নালাগে। গাইছ চাওক, এইটো হৈছে আমাৰ গছৰ জলকীয়া। এইটো নলওঁ, বেছি জ্বলা লাগিব। এইটো লওঁ, এই আলু পিটিকাৰ লগত খাব লাগিব। এতিয়া চব হৈ গ'ল, এতিয়া বাছ খাব লাগে। এইটো পানী বটল, এইটো খাব।
নেমু দিয়া নেমু নেমু মই গাইজ ফ্ৰণ্ট কেমেৰাৰে ভিডিঅ' বনাই আছোঁ সেইকাৰণে আপোনালোকক হাতটো উল্টা দেখাই দি আছে নেমু নেমু আহি পালেহি নেমু ভাতৰ লগত কোনোবাই দেখা পায় আমাক কোনোবাই মানে ভিডিঅ'টো আপলোড কৰিম তাৰপিছত ইউটিউবত আপলোড কৰিলে দেখা পাব চবে এতিয়া খোৱা ষ্টাৰ্ট কৰোঁ ভাবি তোমাক নিজৰ ভাবি তোমাক সো গাইজ মোৰ খোৱা কমপ্লিট একদম প্লেট খালী কৰি দিছোঁ থালি খালী কৰি দিছোঁ একদম এইফালে চাওঁ আমাৰ খোৱা হোৱাই নাই এতিয়া একদম লেজি ধৰণে খাই আছে লেজি হৈ গ'ল খোৱা এতিয়া হাত ধুই লওঁ তাৰপিছত আপোনালোকক দেখাই আছোঁ গাইজ এইবিলাক চাওক এইবিলাক হৈছে জাম এবাৰ এই বছৰৰ প্ৰথমবাৰ জাম খাম দাদা এজনে দি গৈছে আজি ৰাতিপুৱা দেখাবলৈ পাহৰি গৈছিলোঁ এতিয়া দেখালোঁ এইবিলাক অকল জাম এটা লওঁ এইটো খাম 2 hours later চ' গাইজ এতিয়াৰ সময় হ'ল এটা বাজিল মানে এইখিনি সময় মানে মোৰ মানে মই সদায় এইখিনিয়ে 12টা-1টা মানত গা ধুওঁ চ' গা ধুম তাৰ আগত আপোনালোকক দেখাই আছোঁ যে আজি ভাতেৰে কি আইটেম বনাইছে মায়ে চ' সেইটো দেখাম সেইটো দেখাৰ পিছত গা ধুই ভাত খাই টোপনি মাৰি কেনে আবেলি এনেকুৱা এটা বস্তু বনাম সেইটো মানে মোৰ একদম প্ৰিয় বহুত প্ৰিয় 2 মাহ আগতে মই সেই বস্তুটো খাইছিলোঁ মানে বজাৰত 2 মাহ যে মোক কেনেকৈ আছোঁ নোখোৱাকৈ ময়ে বুজি পাই আছোঁ এতিয়া কওঁতে জীৱান মানে পানী আহি গ'ল চ' সেইটো বনাম আগত মই আপোনালোকক দেখাই আছোঁ কি আইটেম বনাইছে মা ভাতৰ লগত তাৰপিছত খাই কেনে টোপনি মাৰি কেনে আবেলি বনাই আছোঁ সেই বস্তুটো আপোনালোকে গমে পাইছে থাম্বনেল চাই চ' এতিয়া ব'লক কি আইটেম বনাইছে মাৰ ভাতৰ লগত আপোনালোকক দেখাই আছোঁ কি বনাইছে মায়ে কি বনাইছে এইবিলাক হৈছে পানী লাড়ু মানে পিঠালি দি বনোৱা লাড়ু গাখীৰত সিদ্ধ কৰিব লাগে এনেকৈ পানী লাড়ু বুলি এইটো বনাইছিল ৰাতিপুৱা বনাইছিল খাইছিলোঁ চাহেৰে খাইছিলোঁ আপোনালোকক দেখাবলৈ পাহৰি গ'লোঁ মই চ' এতিয়া দেখাই দিলোঁ কি কথা আৰু এইফালে বনাই আছে মাংস চিকেন চ' কেৰাহীটো বহুত ডাঙৰ সেইকাৰণে মাংসখিনি অলপ দেখাইছে চ' এতিয়া মাংসটো ফ্ৰাই হৈ আছে এইফালে বনাইছে এইটো মাছেৰে আলু মাছ এনেকৈ বনাইছে আৰু এইটো এটা মিক্স লাবৰা বনাইছে মানে বহুত ধৰণৰ চব্জি মিক্স কৰি লাবৰা বনাইছে আৰু এইফালে হৈছে দালি যোনটো খাব বিচাৰে খাব পাৰে এইখিনি বনাইছে দুপৰীয়া আৰু থাকিব ভাত এতিয়া এইফালে আলু দিল মাংসত দিয়া নাই দিছে এতিয়া লাৰিব চ' গাইজ মই এতিয়া ভাত চাত খাই আহিলোঁ এতিয়া হৈছে দুপৰীয়াৰ সময় চ' দুপৰীয়া আপোনালোকে গমে পায় দুপৰীয়া কি হয় দুপৰীয়া চবে টোপনি মাৰিব লাগে চ' ময়ো অলপ টোপনি মাৰি কেনে উঠি আপোনালোকক দেখাই আছোঁ মই কি এটা স্পেচিয়েল বস্তু বনাম চ' আপোনালোকক দেখাই আছোঁ চ' এতিয়া টোপনি মাৰো আহক চ' গাইজ টোপনিৰ পৰা উঠিলোঁ 1 ঘণ্টামান শুলোঁ চ' তেতিয়া আধাতে ভিডিঅ'টো বন্ধ কৰি কেনে মই শুলোঁ এতিয়া উঠিছোঁ ইফালে চাওক চ' গাইজ আপোনালোকক মই শোৱাৰ আগতে কৈছিলোঁ এটা কিবা স্পেচিয়েল বস্তু বনাম তো সেইটো মই বনাম তো চাই যাব মানে গাহৰি ইমান শুই থাকে গোটেই দিনটা শুই থাকে চ' আপোনালোকে কোনোবাই ইয়াৰ লগত কম্পিটিশ্যন লাগিব পাৰে শুৱাত একদম এক্সপাৰ্ট ইমান যে শুৱে ময়ে নোৱাৰোঁ তাইৰ লগত চ' এইবিলাক বাদ দি এতিয়া আমাৰ স্পেচিয়েল বস্তুটো ষ্টাৰ্ট কৰোঁ আহক বলক চ' গাইজ এতিয়া হ'ল আবেলি চ' মই টোপনিৰ পৰা উঠিলোঁ
চ' তেতিয়া মই মানে গা পা ধুই আহি ভাত খোৱা ভিডিঅ'টো কৰা নহ'ল কাৰণ ইমান ভোক লাগিছিল সোনকালে গা পা ধুই আহি ভাতটো খাই শুয়ে গ'লোঁ সেইকাৰণে ভিডিঅ' কৰিব পাহৰি গ'লোঁ চ' বেয়া চেয়া নাপাব এতিয়া আবেলি হ'ল মই উঠি কেনে মোৰ মন পচন্দ প্ৰিয় বস্তুটো এতিয়া বনাম চ' বলক সেইটো বনোৱা এতিয়া ষ্টাৰ্ট কৰোঁ আমি প্ৰথমৰ পৰা চব বলক এইফালে এটা বাতি লৈছোঁ চিকেন এইটো দিছোঁ মিক্সিত দিছোঁ এইটো এটা পেষ্ট বনাই ল'ম আমি এইটো গুড়ি কৰি লৈছোঁ আমি মিলমিলা কৰি লৈছোঁ তাৰপিছত আমি আদা নহৰু আৰু জলকীয়া লৈছোঁ এইখিনি এটা পেষ্ট বনাই ল'ম হৈ গ'ল কমপ্লিট এতিয়া আমি এইখিনি মাংসখিনিত চিকেনখিনিত পিঁয়াজ দিছোঁ তাৰপিছত এতিয়া ইয়াতে জিৰাৰ গুড়ি দিম 2 চামুচ তাৰপিছত ধনিয়াৰ গুড়ি দিম আমি এইটো চেন হোৱাৰ কাৰণে আমি বেছিকৈ দিছোঁ 3 চামুচ দিছোঁ কাৰণ আমাৰ লগত ধনিয়াৰ পাত নাই আৰু তাৰপিছত আমি ইয়াতে দিম আদা নহৰু আৰু জলকীয়া কৰি থোৱা পেষ্টখিনি 2 চামুচ দি দিম তাৰপিছত দিম ইয়াতে সৰিয়হৰ তেল 1 চামুচ মানে মিঠাতেল আপোনালোকে ৰিফাইন তেল ইউজ কৰিব পাৰে আৰু দিম ভিনেগাৰ দিলে পিঁয়াজৰ কেঁচা টেষ্টটো গুচি যায় আৰু ডাৰ্ক সয়া সচ দিম 2 চামুচ তাৰপিছত আমি বস্তুখিনি ভালদৰে মিক্স কৰি ল'ম আমি মাংস দি এইটো বস্তুটো মিক্স কৰি লৈছে এইটো 1 ঘণ্টামান ফ্ৰিজত থৈ দিম ৰেষ্টৰ কাৰণে তাৰপিছত আমি মম'খিনি বনাম আইচত থৈ দিওঁ সোনকালে ঠাণ্ডা হৈ যাব ৰেষ্ট হৈ যাব এটা গামলাত ময়দা লৈছোঁ 1 বাটি তাৰপিছত ইয়াতে নিমখ দিছোঁ ভালকৈ এটা আটা নিচিনাকৈ লাডু বনাই ল'ম ইয়াতে আমি এই মমৰ কাৰণে চাটনিটো বনাবৰ কাৰণে এটা বিলাহী লৈছোঁ এইটো পুৰি ল'ম পুৰি লোৱাৰ পিছত এতিয়া ইয়াতে তেল গৰম দিছোঁ ইয়াতে দিছোঁ মই নহৰু 2টা শুকান জলকীয়া দিছোঁ আৰু পিঁয়াজ দিছোঁ আৰু এই যে পুৰি লোৱা বিলাহীটো কাটি এনেকৈ দিছোঁ তাৰপিছত এইটো অলপ টাইম ভাজিম অলপ মছলা পাতি দিম ইয়াতে মছলা পাতি মানে এই জিৰাৰ গুড়ি দিছোঁ নিমখ দিছোঁ এনেকৈ দি অলপমান সয়া সচ দিম জালুকৰ গুড়ি দিছোঁ এতিয়া মিক্স কৰি ল'ম তাৰপিছত এইখিনি 10 মিনিটমান ফ্ৰাই হ'ব দিম তাৰপিছত এইখিনি আমি কি কৰোঁ চাই থাকক ইয়াতে মই নমাই ঠাণ্ডা কৰি মিক্সিত দিছোঁ এইখিনি এটা পেষ্ট বনাই ল'ম তেতিয়াহে আমাৰ চাটনিটো হ'ব চাওক কি ধুনীয়া গুণ ওলাইছে চাটনিটো কমপ্লিট হৈ গ'ল এতিয়া আমাৰ মমো বনাওঁ আগবাঢ়ো আহক এতিয়া ম'মৰ ডিজাইনবিলাক কৰি আছোঁ প্লেটত যিবিলাক পিঠা ম'ম' হৈছে সেইবিলাক মায়ে বনাইছে কিন্তু আৰু আমি এতিয়া ঘৰুৱা ধৰণত ম'ম' বনাম এনেকৈ দিছোঁ তেল অলপ ওপৰত দিছোঁ এতিয়া ম'ম' কেইটা দিম গৰম হ'বলৈ মানে সিদ্ধ হ'বলৈ হ'ল কেইটামান সিদ্ধ নমালোঁ এতিয়া 2 প্লেট কমপ্লিট আৰু আছে মানে এইটো মানে মোৰ প্লেটটো আৰু বাইদেউৰ প্লেটটো আৰু চবে খাই আছে গোটেইকেইটা ম'ম' বনোৱা কমপ্লিট হৈ গ'ল এতিয়া খাম কেনেকুৱা হৈছে টেষ্ট কৰি আপোনালোকক কৈ আছোঁ এইবিলাক ম'ম' কি ক'ম মানে ৱাৰ্ডে নাই কোৱা ইমান ধুনীয়া হৈছে ঘৰত বনোৱা চিকেন ম'ম' একদম বজাৰৰ ম'ম' নিচিনা হৈছে ক'ব গ'লে বজাৰতকৈ ভাল হৈছে কাৰণ ইমান দিন খোৱা নাই না টেষ্টটো বহুত লাগিছে বহুত সহজ হৈছে কিন্তু সময় লাগে বনাওঁতে বহুত সময় লাগে মোৰ বহুত সময় লাগিছে 4টাৰ পৰা ষ্টাৰ্ট কৰিছোঁ এতিয়া 15টা বাজে এতিয়াই ম'ম' খাই আছোঁ ৰাতি এতিয়া ভাত খাব পাৰে নে নোৱাৰোঁ একো নাজানো So guys, মই প্লেট খালি কৰি দিছোঁ চাটনিটো বহুত ধুনীয়া আছিল চ' আপোনালোকে এনেকৈ বনাই খাব আৰু যদি আজি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে মোৰ চেনেলটো